माता की भारत माता की वंदे। भारत माता की 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 भारत माता की। আজি কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য আমাৰ কৃষক সন্মিলন। তাৰ আগমুহূৰ্তত আমি কিষাণ মৰ্চা কোকৰাঝাৰ জিলাৰ যিটো অফিচ বিয়াৰ হয় সেই বিষয়ববীয়া সভা সেইটো আমি অনুষ্ঠিত কৰিলোঁ। তাৰপিছত কৃষক সন্মিলন পাতিছোঁ। এতিয়া আমি কৃষক অনুষ্ঠিত কৰিছোঁ ইতিমধ্যে। এইবাৰ আপোনালোকৰ BTC এই পৰিষদীয় ইলেকশ্যনৰ আপোনালোকৰ মুখ্য ভূমিকা কি থাকিব? আমাৰ কিষাণ মৰ্চাৰ তৰফৰ পৰা আপোনালোকে জানেই যে ভাৰতীয় জনতা পাৰ্টীৰ 8টা মৰ্চা আছে। এই 8টা মৰ্চাৰ ভিতৰত কিষাণ মৰ্চা অন্যতম এটা মৰ্চা। গতিকে আমি কৃষক সন্মিলন এখন অনুষ্ঠিত সেইকাৰণে কৰিছোঁ। আমি আপোনালোকে জানে যে আমাৰ নিৰ্বাচন আহি আছে। এই নিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেই প্ৰাৰ্থীৰ হকে আমি কিষাণ মৰ্চা ঐক্যবদ্ধভাৱে কাম কৰিম আৰু আমাৰ যিকেইজন আমি প্ৰাৰ্থী পাম আটাইকেইজনকে আমি 100% জয়যুক্ত কৰিবৰ কাৰণে আমি নিশ্চিত হৈ আছোঁ আৰু তেনেকৈ আমি এটা বান্ধন সৃষ্টি কৰিব চেষ্টা কৰিছোঁ। আপোনালোকে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টী ইমান দিনে যি 5 বছৰ অতিক্ৰম কৰিব হ'ল এতিয়া সম্পূৰ্ণৰূপে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি স্বচ্ছতা, তেখেতৰ যি আপোনাৰ দুৰ্নীতিমুক্ত কৰাৰ অংগীকাৰ বা তেখেতৰ যি আপোনাৰ আৱৰ্জনা মুক্ত কৰাৰ অংগীকাৰ, সকলো ধৰণৰ স্বচ্ছতাৰে তেওঁ কাম কৰি আহিছে। আৰু আমি ভাৰতীয় জনতা পাৰ্টী একোজন সেনানী হিচাপে তেখেতক সমৰ্থন কৰি ৰাইজৰ হকে কাম কৰি আহিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি যিটো মানে আমাৰ চেণ্ট্ৰেল ষ্টেটৰ যিবিলাক স্কিমবিলাক আছে এইটো মানে একদম গ্ৰাছৰুট লেভেল প্ৰতিটো গাঁৱতে আজিকালি চবে গম পায় যে মানে ভাৰতীয় জনতা পাৰ্টি কি কৰি আছে। ভাৰতীয় জনতা পাৰ্টি আজি প্ৰতিটো জাতিৰ কাৰণে প্ৰতিটো জনগোষ্ঠীৰ কাৰণে মানে উন্নয়নমূলক যিবিলাক কাম কৰি আছে এইটো পাব্লিকে আজি গম পায়। আগন্তুক দিনত BTCত যদি এটা ভ্ৰষ্টাচাৰমুক্ত প্ৰশাসন লাগে বা ধৰক মানে এটা উন্নয়নশীল এটা যদি আমি BTR কৰিব বিচাৰোঁ তেনেহ'লে ভাৰতীয় জনতা পাৰ্টিৰ পাৰ্টিচিপেটটো মানে বেছি হ'ব লাগিব। আৰু আগন্তুক দিনত BTRত আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টি আছে এইটো চৰকাৰ হ'বটো নিশ্চিত। আৰু বিশেষকৈ আমাৰ চৰাইবিল সমষ্টিত আমি যিটো আমাৰ ৰিপৰ্ট পাইছোঁ, যিটো আমাৰ বেলেগ দলৰ দৰে আমি নকওঁ যে আমি ইমান হাজাৰ পাম ইমান হাজাৰ পাম, কিন্তু আমাৰ প্ৰতিটো বুথত আমাৰ পৃষ্ঠা প্ৰমুখ আছে। পৃষ্ঠা প্ৰমুখ সঠিকভাৱে যিটো আমাৰ হিচাপ দিছে সেই হিচাপত আমি এতিয়া আগবাঢ়ি আছোঁ, বহুত হাজাৰ ভোটত আগবাঢ়ি আছোঁ। এইকাৰণে এইবাৰ আমাৰ উইলিয়াম ৰাজাৰী জয় নিশ্চিত আছে চৰাইবিল সমষ্টিত। আৰু আপোনালোকৰ যিবোৰ সমষ্টিত BJPৰ কেণ্ডিডেট নাই সেইবোৰ সমষ্টিত আপোনালোকে কাক সাপোৰ্ট কৰিব? চাওক, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এইটো আমাৰ ষ্টেট কমিটি আছে, বিশেষকৈ আমাৰ ৰঞ্জিত দাস, আমাৰ সৰ্বানন্দ শৰ্মা দা, হিমন্ত দা, এইটো আমি ঠিক সময়ত এইটো ব্যৱহাৰ কৰিম যে আমি আমাৰ ভাৰতীয় জনতা পাৰ্টি কোনফালে কাম ভোট দিব লাগে। সেইকাৰণে এইবাৰ ভাৰতীয় জনতা পাৰ্টি BTCত আমি 100% আমি চৰকাৰ কৰিম, এইটো মানে